মালি ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল এই দুটা ফেষ্টিভেলে বেন হ'ব লাগে প্ৰথম কথা শ্যামকানু মহন্ত অসমত টোটেলি বেন হ'ব লাগে তেওঁ কোনো কাৰণত একো অনুষ্ঠান ইয়াত পাতিব নোৱাৰে এই বিষয়বস্তুটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে একদম সিবিআইক দিব লাগে গোটেই কেছৰ ভালকে একদম উচিত তদন্ত হ'ব লাগে এনেকুৱা আমাক মিউজিয়াম লাগে যিটো মিউজিয়াম অত্যাধুনিক হওক য'ত গ'লে জুবিন দাই আজি 40,000ৰো বেছি গান গাইছে যিকোনো গান এটা যাতে কম্পিউটাৰত বা কিবা চিষ্টেমত টাইপ কৰাৰ লগে লগে লিচনাৰে শুনিব পাৰে সেই গানটোৰ লিৰিক্সৰ পৰা আৰম্ভ কৰি সেই গানটো কেতিয়া জুবিন দাই গাইছিলে ডেট জুবিন দাৰ সম্পূৰ্ণ হিষ্ট্ৰী জুবিন দাৰ লগত জড়িত প্ৰতিটো বস্তু যাতে সেই মিউজিয়ামত পায় এনেকুৱা এটা অত্যাধুনিক মিউজিয়াম আমাক লাগে সময়ৰ লগত যাতে বস্তুটো হেৰাই নাযায় আৰু জুবিন দাইও জীয়াই থাকোঁতে কিন্তু পদ্মশ্ৰীয়ে নাপালে তেওঁতো ডিজাৰ্ভ কৰে মোৰ হিচাপত পদ্মভূষণ তাতছে ওপৰত যিমান আছে সেইটো ডিজাৰ্ভ কৰে আমি বিচাৰিছোঁ যে ইয়াৰ পৰা এইটো মেছেজ যাওক যে তেওঁক পদ্মভূষণ যাতে দিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৰা যদি কোনোবাই অফাৰ দিয়ে আমাৰ ইউটিউবাৰক যদি কয় নেক্সট যে প্ৰমোশ্যন কৰিব লাগে আমাৰ কিন্তু কোনো ইউটিউবাৰে নকৰে আৰু সকলো নকৰে কেতিয়াও নকৰে এইবিলাক একদম বেন হ'ব লাগে জুবিন দাৰ লগত থকা যিখিনি মানুহ তেওঁলোকেতো গম পাব লাগিছিলে লগত মেনেজাৰ গৈছিলে যে জুবিন দা পানীলে যাব নালাগে সেইটো তেওঁলোকে ক'ব লাগিছে কিন্তু নকলে কিয় যদি ক'লেহেঁতেন জুবিন দা আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন সেইটোৱে মই ক'ব বিচাৰোঁ এনেকুৱা ধৰণৰ এটা ট্ৰিবিউট হওক যাতে নেশ্যনেল মিডিয়াৰ চকু পৰে সকলোৰে চকু যাতে অসমত পৰে আজি কিতাপৰ পাঠ্যপুথি পৰ্যন্ত অসম যেতিয়ালৈকে থাকে তেতিয়ালৈকে যাতে অট'মেটিকলি যেনেকৈ ল'ৰা এটাই খোজ কাঢ়িব শিকিবতো নালাগে ন অট'মেটিকলি শিকি যায় তো সেনেকুৱা এটা অট'মেটিক ছিষ্টেম আমাক লাগে ইমান কেজুৱেল নেকি জুবিন গাৰ্গ তেওঁলোকৰ কাৰণে ইমান কেজুৱেল আৰু মেনেজাৰে তাৰ লগত তাতে খেলি থকা আমি দেখিছোঁ এই সেইজন মেনেজাৰ যিজনে আমাৰ অসমৰ ৰাইজক ষ্টেজৰ পৰা গতিয়াই দলিয়াই দিয়ে জুবিন দাৰ ওচৰত যাব নিদিয়ে তেতিয়াহ'লে কি হয় যিবিলাক সিদ্ধান্ত ল'লো যাতে আপোনালোকে আমাৰ লগত সহযোগ কৰে মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি